UPPLৰ কোকৰাঝাৰ আৰু মংগলী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে ইউজি ব্ৰহ্মক আৰু প্ৰদীপ কুমাৰ দৈমাৰী মোক দিয়া হৈছে। আৰু স্থিতি হিচাপে বৰ্তমানলৈকে আমি ঘূৰি ঘূৰি দেখিছোঁ যে কোকৰাঝাৰ জিকি যোৱাটো 100% হৈ গ'ল ইউজি ব্ৰহ্মৰ, আৰু মংগলী লোকসভা সমষ্টিটো মই জিকি যোৱাটো প্ৰায় 99% হৈ গৈছে। কাৰণ যোৱা এইকেইদিন যি স্থানবিলাকত ঘূৰিলোঁ, যি স্থানবিলাকত আমি মিটিং কৰিলোঁ, এইবিলাকত আমি মানুহবিলাকৰ যি সঁহাৰি সেইটো অধিককৈ পাব পাৰিছোঁ। আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বা ধৰ্মাৱলম্বীৰ সংগঠনবিলাক, নেতাবিলাক আমাৰ লগত যি আলোচনা কৰি আছে, এই আলোচনা প্ৰায় সমাপ্তি হৈছে আৰু তেওঁলোকে পূৰ্ণ সমৰ্থন জনোৱাৰ কাৰণে আমাক অৱগত কৰিছে। আৰু সেই হিচাপে আমি দেখিবলৈ পাইছোঁ যে সংগঠনবিলাকেও এই জাতি জনগোষ্ঠীবিলাকৰ বা এই বিভিন্ন ধৰ্মাৱলম্বীৰ সংগঠনবিলাকেও আমাক সমৰ্থন দিয়াটো তেওঁলোকে প্ৰকাশ কৰাৰ লগতে ফিল্ডত যিবিলাক নেকি ৰাইজ আছে তেওঁলোকৰ ওচৰত গৈ আমি ভোট ভিক্ষা মাগিছোঁ, আৰু তাতে তেওঁলোকে ৰাইজে আমাক ভাল সঁহাৰি দিছে। আৰু এইবাৰ আমি বিপুল ভোটত মংগলী লোকসভা সমষ্টিটো জিকি যোৱাটো খাটাং হৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ বাহিৰত থকা বড়োসকলক তেনেকৈ নানান ধৰণৰ কথা কৈ তেওঁ প্ৰৰোচনা কৰিব বিচাৰিছে, কিন্তু জানে যে এইবাৰ মোদী চৰকাৰ আহিব বুলি কেনেকৈ জানিলে তেওঁ? মোদী চৰকাৰ নাহিবও পাৰে। এতিয়া যি ধৰণে বতাহ বলিছে ভাৰতত, হয়তো মোদী চৰকাৰ নাহিব। মোদী চৰকাৰ অহাৰ খুব ক্ষীণহে অংক মানুহবিলাকে কৰিছে। সেই গতিকে মোদী চৰকাৰ যদি নাহে, তেনেহ'লে বেলেগ চৰকাৰ যদি আহে, সেই ক্ষেত্ৰত সেই যি ব্যক্তিবিলাকে ৰুল কৰিব, ছাপ'জ অখিলেশ যাদৱে যদি প্ৰধানমন্ত্ৰী হৈ যায়, মায়াৱতীয়ে যদি প্ৰধানমন্ত্ৰী হৈ যায়, বা মমতা বেনাৰ্জীয়ে যদি হৈ যায়, বা তেনেকৈ নীতিশ কুমাৰ বা তেনেকৈ চন্দ্ৰবাবু নাইডুৱে যদি প্ৰধানমন্ত্ৰী হৈ যায়, তেনেহ'লে সেই ক্ষেত্ৰত তেওঁ কি ক'ব? ক'বলগীয়া কথাটো এইটোহে যে যি চৰকাৰে নাহক কিয়, সকলোৰ কাৰণে সমান এই অধিকাৰ, ভাৰত সংবিধানৰ গণ্ডিত থকা যি অধিকাৰ, এই কাৰো কাৰণে তেনেকৈ বৈষম্যমূলক কৰিব নাপায়। এই গতিকে পাৱাৰত অখিলেশ যাদৱ আহিলেও, মায়াৱতী আহিলেও বা কোনোবা আহিলেও, এই পাৱাৰত থকা লোকবিলাকে বা শাসনত থকা যিবিলাক নেকি নেতা, তেওঁলোকে সমানে দিব লাগিব। এই গতিকে ইয়াৰ কাৰণে ভয় কৰিবলগীয়া নাই। মোদী চৰকাৰ যে আহিব সেইটো কোনো পধ্যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেইটো নিশ্চিত কৰিব নোৱাৰে। আৰু লগতে যিবিলাক নেকি কথা মহিলাবিলাকক ভুলাবলৈ বা ফুচলাবলৈ তেওঁ সেই ওদালগুৰিত আহি কৈ গ'ল যে 2জন 3জন পৰ্যন্ত বিয়া কৰিব পাৰে, এটাক এৰাৰ পিছত আন এটা বিয়া কৰি আৰু তাৰপিছত বিয়া কৰিব পাৰিব, যাতে সোণৰ 1 তোলা যি নেকি আঁচনি সেইটো পাব পাৰে, আৰু জাহা তাহাকেই এডমিনিষ্ট্ৰেটিভ অফিচৰ পৰা চাৰ্টিফিকেট লৈ সেইটো লৈ আনিব পাৰিব, তেনেধৰণৰ কৈছে। এইটো হাস্যকৰ কথা আচলতে, কাৰণ তেওঁলোকৰ ইছ্যু নাই, আৰু ইছ্যু নথকাৰ কাৰণে সেই UPPL কাম নাই, প্ৰদীপ দৈমাৰী কাম নাই, বা সেই 1 তোলা সোণ পাবৰ কাৰণে বাৰে বাৰে বিয়া কৰক, এইবিলাক কথা কৈছে। এইটো কথাত আচলতে যি আমাৰ অসমৰ সমাজ, খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকৰ সমাজ, ইয়াত
এটা কালিমা হানাৰ নিচিনা তেওঁ কথা কোৱা হৈছে। যিহেতু আমাৰ এই অসমত যিমানবিলাক আছে বড়ো, অসমীয়া বা বাঙালী, বিহাৰী, গাৰো, ৰাভা, আদিবাসী হওক বা তেনেকৈ শৰণীয়া, ৰাজবংশী হওক বা গোৰ্খা হওক, এই সমাজ প্ৰথা মতে মাত্ৰ এজনহে বিয়া কৰিব পাৰে, আৰু যদি 2জন 3জন বিয়া কৰিব লাগে তেনেহ'লে সেইটো আমাৰ যি সামাজিক প্ৰথা ইয়াৰ বিৰুদ্ধে কৰা হ'ব। এই গতিকে এই সংসাৰ খোৱা বা এই যি নেকি পৰিয়ালবিলাকত তেনেকৈ বীজ সিঁচি দিছে, এই পৰিয়ালবিলাকত আচলতে অশান্তিহে সৃষ্টি কৰি দিয়া হৈছে। এই গতিকে মই এই কথাত তেওঁক এক প্ৰকাৰ ক'ব লাগিব যে তেওঁ সেই কথাটো কৈ অশান্তিৰ সৃষ্টি কৰিছে। সেই যিবিলাক নেকি শুনিলে মহিলাবিলাক, তেওঁৰ লগত যিবিলাক নেকি আছিল সেই মিটিঙত, তেওঁলোকক অশান্তিৰ বীজহে দিয়া হৈছে। এই গতিকে আমি আহ্বান জনাইছোঁ যাতে তেনেকৈ অশান্তিৰ বীজ কোনো ধৰণে সিঁচিব নোৱাৰে বা বিলাব নোৱাৰে, তাৰ কাৰণে আমি সাৱধান হোৱাটো উচিত। আৰু লগতে এই সময়ত এই উচিত শিক্ষা দিবৰ কাৰণে আগন্তুক যি নেকি 18 তাৰিখ এপ্ৰিলৰ দিনা ভোটদান কৰিব, তাত আমাৰ UPPLৰ প্ৰাৰ্থী এই মংগলী লোকসভা সমষ্টিৰ পৰা যি মোক প্ৰক্ষেপ কৰিছে, মোৰ এই ট্ৰেক্টৰৰ ছবিত 11 নম্বৰত আছে, এই ট্ৰেক্টৰৰ ছবিত ভোট দি মংগলীৰ পৰা MP হিচাপে জিকাই পঠাব লাগে, আৰু কোকৰাঝাৰৰ পৰা UPPLৰ প্ৰাৰ্থী ইউজি ব্ৰহ্ম ডাঙৰীয়াক জিকাই পঠাব লাগে, যাতে আমি এইবিলাক পৰিৱৰ্তন কৰিব পাৰোঁ আৰু ৰাইজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি কাম কৰি যাব পাৰোঁ। ছাৰ, হাগ্ৰামা কি হতাশ হৈছে নেকি এইবিলাক যে কথা কৈ আছে? তেওঁলোকৰ ইছ্যু নাই, আৰু তেওঁলোকৰ এটা খুব এইটোৱে হ'ল যে এইবাৰ তেওঁলোকে BJPলৈ নিজৰ সমৰ্থকবিলাকক হেৰুৱাই ল'ব। কাৰণ তেওঁলোকে ভয় কৰি আছে যে BJPক ভোট দিয়া মানে BPFৰ যিবিলাক নেকি ভোটাৰ ৰাইজ, তেওঁলোকৰ সমৰ্থক, তেওঁলোকে BJPতে থাকি আহিব আৰু তেওঁলোকে BPFত ঘূৰি নাহিব। সেই গতিকে তেওঁলোকে ভয় কৰি আছে, মনে মনে ক'ব পৰা নাই, সৰ্বানন্দ সোণোৱালৰ আগত, দিলীপ শইকীয়াৰ আগত ক'ব পৰা নাই। সেইকাৰণে তেওঁলোকে আবুল তাবুল বকিছে, আৰু ক'ব লাগিলে মনৰ ক্ষোভ বুলি ক'ব লাগিব এই কথাবিলাক।